আমি শুনা পালোঁ সেই নলবাৰীৰ সেই হাফুৰ বুলি জেগাত আছে, তাত বোলে এতিয়াও পূজা চলি আছে, তাত বোলে মেলা চলি আছে, শেষ হোৱা নাই। সেইকাৰণে আহিলোঁ, এইফালে প্ৰথম চানা খাই ল'লোঁ, তাৰপিছত ঘূৰিম আৰু এতিয়া। মানুহ চাওক ন, মানুহ আজি পূজা বুলি বেলেগ কোনো জেগাত নহয়, কিন্তু ইয়াত মানুহ চাওক। এইফালে আকৌ ট্ৰেইন এখন চলি আছিল, তাতে আমি উঠিলোঁ, কিবা জক 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 জককৈ চলি আছে, সেইখন ট্ৰেইনত উঠিলোঁ। ইয়াৰ চাওকচোন, ভাল লাগিছে বাৰু। মই আগতেও বেলেগ জেগাত উঠিছোঁ, কিন্তু এইবাৰ আকৌ উঠিলোঁ, ভাল লাগিছে বাৰু ৱাইফৰ লগত। তাইকো অলপ উঠাই দিলোঁ। আৰু এইফালে ট্ৰেইন এখন আমি চলাই আছোঁ, জক 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 জককৈ আমি চলাই আছোঁ। এতিয়া ড্ৰাইভিং কৰি আছোঁ আমি দুয়ো, ৱাইফ আৰু মই। এইফালে আকৌ প্ৰগ্ৰেমো চলি আছে, আমি গোটেইকেইটাই আহিলোঁ এপাক বোলো প্ৰগ্ৰেমো চাওঁ। লগতে প্ৰগ্ৰেমো অকণমান চালোঁ, চাই পেলাই এতিয়া অলপমান ঘূৰিছোঁ আৰু। এইফালে চাওকচোন, ইমান এখন ডাঙৰ বজাৰ বহি আছে, আৰু মানুহ কিন্তু বহুত আহিছে, সকলোৱে বজাৰ চজাৰ কৰিছে। আজি ফাৰ্ষ্ট টাইম গ'লোঁ বাৰু মই, কিন্তু মানুহ কিন্তু আজি লাষ্টৰ দিনা কিন্তু বহুত মানুহ হৈছে। বেলেগ জেগাত পূজা বুলি পূজা শেষ, কিন্তু ইয়াত মানুহৰ শেষ নাই, সকলো আহি আছে, পূজা চাই আছে, ফাংচন। এতিয়া আমি ঘূৰি পকি এইফালে ওচৰৰ এখন হোটেলত কিবা এটা খাওঁ বুলি আহিলোঁ, অৰ্ডাৰ কৰিলোঁ কণী আৰু ঘুগুনি। এতিয়া এইফালে আহি গ'ল আমাৰ কণী ঘুগুনি, গোটেইকেইটা এতিয়া পূৰা উদৰ পূৰা খাবহে লাগে আৰু দেই। আমি এতিয়া পূজা আৰু মেলা চাই পেলাই ঘৰ পালোঁহি, লগতে এই দমৰাকেইটাকো লৈ গৈছিলোঁ লগত। এতিয়া আহি পাই ঘৰ পালোঁহি। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ফেচবুকত চাইছে তেওঁলোকে ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।